মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইফালে এতিয়া গোসাঁইঘৰত চাকি জ্বলালোঁ আৰু ভগৱানকো জলপান এভাগ আগবঢ়াই দিছোঁ। এইফালে এতিয়া আমি চাহ জলপানৰ কাৰণে যোগাৰ কৰিছোঁ। মেজিৰ ওচৰতে খাম আৰু ধুনীয়াকৈ জলপান। এইফালে এতিয়া মেজিৰ ওচৰত সেৱা কৰি ল'লোঁ ধুনীয়াকৈ আৰু ইয়াতে ধুনীয়াকৈ পিঠা পনা আনিছে আৰু ইয়াতে খাম আৰু চাহো খাম লগতে। এইফালে এতিয়া মাহঁতে খাই আছে। আমাৰ মানে ইয়াত টাউনত মানে বৰ ডাঙৰকৈ মেজি সাজিবলৈ জেগা নাই, সেইকাৰণে অকণমান সৰুকৈ নিয়ম এটা কৰে আৰু তাকে আপোনালোকক ভিডিঅ'ত দেখাই দিছোঁ। আৰু এইফালে মই এতিয়া বনাই আছোঁ কাঠআলু, আৰু মোৰ যে বহুত ভাল লাগে কাঠআলু খাই। আপোনালোকে ভাল পায়নে জনাব দেই। আৰু ভোগালী বিহু মানে খোৱা আৰু ফূৰ্তি নহয় জানো। এয়া আজি ভিডিঅ'টো অকল পিঠা পনা খুৱাই দেখালোঁ। তো আকৌ সন্ধিয়া সময় হ'ল আৰু সন্ধিয়া সময়ত জুইৰ ওচৰতে আকৌ পিঠা চাহ খালোঁ। আজি দিনটো ইমানেই। বাই বাই।